হয় নমস্কাৰ। আজি মই বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি অসম লাইভ 24 এনিৰ দৰ্শকসকলৰ মাজত আলোচনা লৈ আহিছোঁ। তো মই আলোচনা কৰিম, মোৰ লগত বিশেষ ব্যক্তি আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। তেওঁৰ আজি বৰপেটা ৰোডত তেওঁ মাৰ্কেটিং কৰিবলৈ গৈছিল। আহি থকা অৱস্থাত ভৱানীপুৰত তেওঁৰ পাৰ্চটো হেৰাই যায়। পাৰ্চত বিভিন্ন ধৰণৰ নথি পত্ৰকে আদি কৰি টকা পইচা তাত থাকে। গতিকে সেই পাৰ্চটো হেৰুৱাৰ কাৰণে তেওঁ আমাৰ কাষ চাপিছে। আজি যদি কোনো সদাশয় ব্যক্তি তেওঁৰ পাৰ্চ পাইছে, তেনেহ'লে তেওঁৰ তলত দিয়া নম্বৰত যোগাযোগ কৰি তেওঁৰ পাৰ্চটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। হেল্ল' নমস্কাৰ, আপোনালোকসমূহ চেনেলৰ ৰাইজক ধন্যবাদ। মোৰ তাৰমানে আজি ভৱানীপুৰ আহোঁতে মোৰ এটা পাৰ্চ হেৰাইছে। তাৰমানে দোকানত যাওঁতে কোনোবা যদি পাৰ্চটো পাই থাকে, তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি পাৰ্চটো দি দিব। আৰু যিটো মানুহ পাই থাকে তাক মই কিবা এটা ইনাম দিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আচ্ছা, আপোনাৰ কি পাৰ্চত কি আছিলে? মোৰ পাৰ্চত আছিল আপোনাৰ চৌদিৰ আইডেণ্টি কাৰ্ড, মোৰ চৌদি আৰবৰ লাইচেঞ্চ, আৰু যিটো ইকামা বুলি কয় ইকামা, আৰু আমাৰ ইণ্ডিয়াৰ আধাৰ কাৰ্ড অসমৰ, আৰু অসমৰ পইচা আছিল অলপ 720 টকামান, আৰু চৌদি ৰিয়াল আছিল আপোনাৰ 550 ৰিয়াল। আচ্ছা, আপুনি এতিয়া বস্তুখিনি আপোনাৰ ভৱানীপুৰত কেনেকৈ হেৰুৱালে? মই তাৰমানে বাছৰ পৰা নামি আহোঁতে মই ভাবছোঁ অলপ ঘৰৰ কিবা কিবি লৈ যাওঁ বুলি। তাৰপিছত আহোঁতে মই ফাৰ্ষ্টত 500 টকা এটা দিছোঁ দোকানত। মোৰ আৰু এটা 500 টকা আছিল পাৰ্চৰ ভিতৰত। মই ভাবছোঁ আৰু এইটো চেঞ্জ কৰি কিবা লৈ যাওঁ। তাৰপিছত মই পকেটত হাত দিওঁতে কিবা ক'ৰবাত তাতে পৰি গৈছিল বস্তু। এতিয়া আপুনি যে সদাশয় ব্যক্তিক কি ক'ব বিচাৰে, বা আপুনি কি টকা দিম বুলি পুৰস্কাৰ দিম বুলি ঘোষণা কৰিছে? কিমান টকা দিব? মই কোনোবাই যদি পাই থাকে, মোৰ মোবাইল নম্বৰ আছে, আৰু যিটো চেনেলৰ মোবাইল নম্বৰত যোগাযোগ কৰিব, মই তাক 5,000 টকা ইনাম দিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। তো আপোনালোকে শুনা পাইছে, তো স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰি আপোনালোকে বস্তুখিনি তেওঁক দিব। তেওঁ 5,000 টকা পুৰস্কাৰ ইতিমধ্যে তেওঁ নিজ মুখেৰে ঘোষণা কৰিছে। গতিকে কোনোবা সদাশয় ব্যক্তি যদি আপোনালোকে পাইছে, তেনেহ'লে আমাৰ অসম লাইভ 24 এনিৰ কাৰ্যালয়ত নাম্বাৰত যোগাযোগ কৰিলেও হ'ব, এনেকৈ আমাৰ স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিলেও হ'ব। গতিকে আপোনালোকে পোৱাৰ পিছত দিব বুলি আশা ৰাখি মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।